গরম লাগিছে না ভালো লাগিছে গুডুং মন্দির না মেংদে গরম না ভাই সবে স্লোগান দিও একবার ইউপিপিএল জিন্দাবাদ বড়িয়া আর অলপ সাউন্ড ইউপিপিএল জিন্দাবাদ 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 ইউজি ব্রহ্মা জিন্দাবাদ 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 ইউজি ব্রহ্মা জিন্দাবাদ 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 রঙ্গরানা জরি জিন্দাবাদ 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 রঙ্গরানা জরি জিন্দাবাদ 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 গোবিন্দ বসুমতারি জিন্দাবাদ 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 গোবিন্দ বসুমতারি জিন্দাবাদ 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 প্রতিভা ব্রহ্মা জিন্দাবাদ 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 প্রতিভা ব্রহ্মা জিন্দাবাদ 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 নীলোৎ স্বর্গেরি জিন্দাবাদ 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 নীলোৎ স্বর্গেরি জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 মই দীঘলীয়া ভাষণ ৰাখিব বিচৰা নাই ইতিমধ্যে আমাৰ প্ৰতিষ্ঠাপক সভাপতি বৰ্তমানৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াই আপোনালোকৰ আগত বহুত ভালকে কৈ গ'ল आं बारा गोलाव बुंनो सानाखै रायजोफोर जोंहा इउजि ब्रह्म बिथाङा आसामनि केबिनेट मन्त्रि जोबोद गेबेङै नोंथांमोननि सिगाङाव माखासे खोथा बुंलांबाय আজি উপস্থিত হোৱা আমাৰ এই ইউপিপিএলৰ বিষয় এই জনসভাত মই আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো आं ৰংজালী बैसागुनि गाहाम हामलायनाय साफ्रोमनोबो बावहरनाय जाबाय আজি ইয়াত উপস্থিত হোৱা এই বিশাল জনসমাগমৰ লগতে বড়োলেণ্ড অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগতে আমাৰ বেংগলী ভাইসকল বেংগলী দাদা ভাইসকল মুছলিম আমাৰ জনসাধাৰণৰ মুছলিম ৰাইজসকল ৰাজবংশীসকল আদিবাসীসকল সান্থালীসকল গোৰ্খা সূত্ৰধৰ আমাৰ হিন্দী ভাষী গাৰো বড়োলেণ্ড অঞ্চলত বসবাস কৰা ৰাভা নাথযোগী সূত্ৰধৰ মদাহী যিমানখিনি জনগোষ্ঠী আছে এই সকলো জনগোষ্ঠীৰ ৰাইজলৈ মই ৰঙালী বিহুৰ মই মৰম মোৰ স্নেহ আৰু মোৰ শ্ৰদ্ধা জনাইছো আপোনালোক সকলোৱে জানে যে এতিয়া বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি আহি গ'ল আৰু সেই স্থায়ী শান্তি অহাত আমাক সফল কৰাৰ এই যাত্ৰা এটা দীঘলীয়া এটা সংগ্ৰামৰ পিছত এই সফল আজি যিটো আমি এটা শান্তি আৰু নিৰাপত্তা পাবলৈ সক্ষম হৈছো এই ইয়াৰ কাৰণে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমি সকলোৱে দেখিবলৈ পাইছো 17 বছৰৰ বিপিএফৰ চৰকাৰ আৰু 2 বছৰৰ ইউপিপিএল বিজেপি জিএছপিৰ চৰকাৰ যিমানখিনি পৰিৱৰ্তন আজি ৰাইজে ফিল কৰিছে অনুভৱ কৰিছে 17 বছৰত ৰাইজে ইমানখিনি সাফোকেশন আৰু সাপৰ মাজত আছিলে সকলো ৰাইজ মুখত এটাই কথা আহিছিলে চৰকাৰ পৰিৱৰ্তন হ'ব লাগে আৰু চৰকাৰ পৰিৱৰ্তন হৈছে এতিয়া আপোনালোকৰ চৰকাৰ এতিয়া ৰাইজৰ চৰকাৰ ৰাইজৰ দুখ বেদনা ৰাইজৰ যাতনা ৰাইজৰ সমস্যা সকলো বুজি পোৱা চৰকাৰ এতিয়া আপোনালোকৰ লগত আছে সেইকাৰণে বড়োলেণ্ডবাসী ৰাইজ কোনো ভয় কৰিব লগা নাই বড়োলেণ্ডবাসী ৰাইজ কোনো চিন্তা কৰিব লগা নাই আমাৰ 2 বছৰত আমাৰ চৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি গুণগত শিক্ষা দিব পাৰো কেনেকৈ মানৱ সম্পদ গঢ় দিব পাৰো ইয়াৰ কামটো ইতিমধ্যে আপোনালোকৰ আগত আমি প্ৰমাণ দেখুৱাইছো যে ইতিমধ্যে আমাৰ অঞ্চলৰ পৰা এটা বছৰত আমাৰ ইনিচিয়েটিভত 27 জন ল'ৰা আইআইটি পঢ়িবলৈ গৈ আছে এটা বছৰতে বহুতখিনি আজি সিভিল সাৰ্ভেন্ট হ'বলৈ সক্ষম হৈছে পুলিচ চাকৰি পাবলৈ সক্ষম হৈছে বড়োলেণ্ডত 4000ৰ বেছি চাকৰি পালে কোনো এটা টকাও ঘুষ দিব লগা নাই য'ত বিপিএফৰ সময়ত লাখ লাখ টকা ঘুষ দিব লগা হৈছিল এটা আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই আজি বড়োলেণ্ডত কোনো দাদাগিৰিৰ চৰকাৰ নাই কোনো ভয় কৰিব লগা নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কৈ আছে শান্তি ৰেলী কৰিছে শান্তি ৰেলী সেইকাৰণে মই কৈছো বড়োলেণ্ডত কত অশান্তি আছে পৰ্বতজোৰাত আছে না মাছবাটত আছে বড়োলেণ্ড অঞ্চলত কোনো অশান্তি নাই অশান্তি এটা জায়গাতে আছে এই অশান্তি আছে শ্ৰীৰামপুৰ গেটৰ সিন্ডিকেটৰ নেতা হাগ্ৰামা মহিলাৰ ব্ৰেনত আছে আৰু বেলেগত কত নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়া শ্ৰীৰামপুৰ গেটৰ নেতা হি বড়োলেণ্ডৰ নেতা নহয় হি বিটিচিৰ নেতা নহয় কোনো জাতি জনগোষ্ঠীৰ নেতা নহয় হাগ্ৰামা মহিলাৰ কাকো চিনি নাপায় এটাই চিনি পায় ইটো হল শ্ৰীৰামপুৰ গেট ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটাই দেখে ইটো হল শ্ৰীৰামপুৰ গেট সেইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক মই আহ্বান কৰিছো তেখেতে শ্ৰীৰামপুৰ গেটত আহি যি কি নহওক এটা বিল্ডিং পৰি আছে এই বিল্ডিংটো লওক আমি চৰকাৰে ৰিপেয়াৰিং কৰি দিম
তাতে থাকিব পৰা পানী ইলেক্ট্ৰিচিটি এচি চব লগাই দিম আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তাতে বহি পেলাই ট্ৰাক বিলাক হিচাপ কৰি থাকক কিমান মাছৰ ট্ৰাক আহে কিমান কি আহে কিমান লোহা লকৰ আহে এইটো হিচাপ কৰক আমাকো হিচাপ দিয়ক আৰু কিমান পইচা পায় তেখেতে নিজে হিচাপ কৰি যিমান লাগে তেখেতক লওক ইউপিপিএল দলক আমাৰ কোনো শ্ৰীৰামপুৰ গেটৰ পইচা নালাগে কোনো শ্ৰীৰামপুৰ গেট টাৰ্গেট কৰি আমি চৰকাৰ চলাবলৈ অহা নাই আমাৰ মা দেউতা দাদা ভাই বড়োলেণ্ডৰ লক্ষ লক্ষ জনসাধাৰণৰ শান্তি আৰু নিৰাপত্তাৰ কাৰণে ৰাজনীতি কৰিবলৈ আহিছো শ্ৰীৰামপুৰ গেটৰ কাৰণে নহয় আজি হাজাৰ হাজাৰ ট্ৰাক আহিছে গৈছে ইয়াৰ লগত আমাৰ কি মতলব আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ইতিমধ্যে যে এই সময়ত কোনো শ্ৰীৰামপুৰ গেট নহয় কোনো সিন্ডিকেট কোনো কৰাপশন কোনো ধৰণৰ টলাৰেট কৰা নহব আৰু সেই হিচাপে আজি বড়োলেণ্ড অঞ্চলতো আমাৰ কাউন্সিলত বিপিএফৰ সময়ত যদি 100% কৰাপশন আছিলে এই কৰাপশনটো বন্ধ কৰাৰ কাৰণে আমি কাম কৰি আছো সেইকাৰণে ৰাইজ আজি আমি খেতিয়কৰ কাৰণে আঁচনি লৈছো সেলফ হেল্প গ্ৰুপ বিলাকক অহা 1 মাহৰ ভিতৰত 3800 সেলফ হেল্প গ্ৰুপক অনুদান দিয়া হ'ব অনসাই বিথাঙ্কি দিছো আমি জ্ঞান সৰাং বিথাঙ্কি দিছো 10,000 আমাৰ বুৰণি শিপিনীক আমি স্কিল ট্ৰেইনিং কৰিবলৈ গৈ আছো বড়োলেণ্ডত আজি স্কিল ট্ৰেইনিং চেণ্টাৰ হ'বলৈ গৈ আছে কোকৰাঝাৰত মেডিকেল কলেজ হৈ গ'ল তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণ হৈ আছে কিমানখিনি ৰাস্তা ইতিমধ্যে 2 বছৰত নিৰ্মাণ কৰা হ'ল কিমানখিনি দলং নিৰ্মাণ কৰা হ'ল আজি মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত কিমানখিনি কাম কৰা হ'ল ইটো আমি 2 বছৰত যিমান কৰিছো 17 বছৰত হাগ্ৰামা মহিলাৰী চৰকাৰে ইটো কৰিবলৈ পৰা নাই সেইকাৰণে আজি লাজ পাই পেলাই আবুল তাবুল কথাবিলাক বুকি আছে মাটি বাৰীৰ অধিকাৰ দিয়া নাই বুলি কৈছে 17 বছৰত তেখেতে মাটি বাৰীৰ অধিকাৰ দি খেত কৰিব লাগিছিলে কিয় নকৰিলে তেখেতে আজি 2 বছৰত আমি 30,000তকৈ বেছি মানুহক পৰিয়ালক মাটি অধিকাৰ দিছো অহাকালি প্ৰায় 6,000 পৰিয়ালে ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত মাটিৰ অধিকাৰ পাব উদালগুৰিত আমি ৰেডি কৰিছো বাক্সাত আমি ৰেডি কৰিছো আৰু অহা 8 তাৰিখত আমাৰ যিমানখিনি মণ্ডল কানানগৈ চাৰ্কল অফিচাৰক লৈ দিনজোৰা সেমিনাৰ হ'ব ইয়াৰ পিছত অহা 2 বছৰত আমাৰ টাৰ্গেট 85% মানুহৰ ভূমিৰ সমস্যা সমাধান হ'ব বড়োলেণ্ডত যিটো নেকি হাগ্ৰামাই সহ্য কৰিব নোৱাৰে আজি কৈছে ইউপিপিএলে ইভেকশন কৰিছে ইউপিপিএলে কাক ইভেকশন কৰিব বিপিএফৰ লিডাৰ বিলাকে শ বিঘা চাহ বাগান বনাইছে ৰাবাৰ বাগান বনাইছে এইবিলাকে আমি ইভেকশন কৰিবলৈ গৈ আছো ৰাইজক ইভেকশন কৰা আমাৰ লক্ষ্য নহয় এই ৰাইজ আমাৰ দাদা ভাই মা দেউতা তেখেতসকলক যাৰ ভূমিহীন হয় তেখেতসকলক অলপ হ'লেও ভূমি দি পেলাই নিগাজিকে ইয়াত যাতে জীয়াই থাকিব পাৰে এই অধিকাৰটোহে আমি দিবলৈ গৈ আছো এইকাৰণে শ্ৰদ্ধা ৰাইজ কোনো সন্দেহ হ'ব নালাগে আজি উগ্ৰপন্থী সমস্যা সমাধান হ'ল সকলো শান্তি আহিল এই সময়ত তেখেতসকলে বিভিন্ন আবুল তাবুল কথা কৈ পেলাই ৰাইজক বিপদে পৰিচালনা কৰিব বিচাৰিছে কিন্তু যেতিয়ালৈকে ইউপিপিএল বিজেপিৰ চৰকাৰ আছে যেতিয়ালৈকে ইউপিপিএল দল আছে তেতিয়ালৈকে ইয়াত না হাগ্ৰামা মহিলাৰী না তাৰ কোনো কোম্পানী ইয়াত কোনো ৰাইজক বিপদে পৰিচালনা কৰিব নোৱাৰিব আৰু এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ 30-40 বছৰত যিখিনি ক্ষতি হৈ গ'ল এইখিনি আমি পুৰা কৰিব লাগিব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মুখত কোনো তেনেকুৱা কথা নাই কি কৰিব কি নকৰিব বড়োলেণ্ড অঞ্চলৰ শিক্ষা কেনেকৈ হ'ব লাগে বড়োলেণ্ড অঞ্চলৰ খেতি কেনেকৈ হ'ব লাগে বড়োলেণ্ড অঞ্চলৰ পেডি প্ৰকিউৰমেণ্ট কিমান হৈছে অংগনবাড়ী চেণ্টাৰ কিমান হৈছে কিমানে ৰেচন কাৰ্ড পাইছে কিমানৰ ঘৰ হৈছে তেখেতসকলৰ 2010 চনৰ পৰা যিবিলাক ঘৰ আদৰুৱা কৰি থৈছিলে এতিয়া এই ঘৰবিলাক আমি নিৰ্মাণ কৰি আছো বিএমআইৰ ঘৰবিলাক তেখেতসকলৰ পাপবিলাক আমি মুচিব লগা হৈছে 2900 কোটি টকা 2,900 কোটি টকা ধাৰ কৰি থৈ গৈছিলে আমাৰ মূৰত এইটো আমি লাহে লাহেকে চাফাই কৰিছো সেইকাৰণে ৰাইজ মই সকলোকে ধন্যবাদ জনাইছো আজি সকলো আহি উপস্থিত হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৈছে এফচু অফিচৰ পৰা আমাক চৰকাৰ চলাব বুলি নিখিল বড়ো ছাত্ৰ সন্থাই কি সংগঠন এইটো হাগ্ৰামা মহিলাৰীয়ে চিনি নাপায় আৰু এফচু ভয় কৰিয়ে নিখিল বড়ো ছাত্ৰ সন্থাক ভয় কৰি হাগ্ৰামা আজি গাড়ীৰ পৰা আউট হৈ গ'ল আজি অকল নিখিল বড়ো ছাত্ৰ সন্থা নহয় বড়োলেণ্ড অঞ্চলত যিমান ছাত্ৰ সংগঠন আছে বড়োলেণ্ড অঞ্চলত যিমান জাতীয় সংগঠন আছে যিমান সামাজিক সংগঠন আছে সকলোকে লৈ আগবাঢ়ি যোৱাটোৱে আমাৰ লক্ষ্য আমি কাকো বাদ দিব বিচৰা নাই যিমান জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন সাহিত্য সভা
যিমানখিনি আমাৰ সাহিত্যিক আছে, যিমানখিনি সমাজ সেৱক আছে, যিমানখিনি মানৱ সম্পদ আছে, যিমানখিনি শিক্ষাবিদ আছে, যিমানখিনি ভাল খেতিয়ক আছে, যিমানখিনি শিল্পী আছে, সকলোকে লগত লৈ আগত যোৱাটোৱে আমাৰ লক্ষ্য। मानगोनां रायजोफोर बोथोराबो गुदुं बारा गोलाव बाथ्रा बुंला दानि इउजि ब्रह्म बिथाङा बुंखाबाय बयबो बुजिखाबाय आइ आफा रायजो राजानि सायाव आंहा 100% फोथायनाय दङ। दिनै अकल देबारगाव समष्टिनिफ्रायनो 15,000निख्रुइ बांसिन मानसि ओंखारदों अकल देबारगाव। दा बिनि उनाव हाग्रामा महिलारिनि राजखान्थिया बहा थाबावनो? क'क्राझार हिसाबैथ' 40-50 रोजानिख्रुइ बांसिन फैबाय दिनै। अकल देबारगावनिफ्रायनो 15,000 मानसि फैदों। बिनि उनाव हाग्रामा महिलारि बिथाङा गाबोननिफ्राय माबा माबि बखिगोन मानोना बिथांनि आखायाव हाया गैला बेखौ नुनानै गोजांनाय मोनदों। बिनि थाखाय जों दायनिगिरि नङा रायजोफोर। 17 बोसोर सुजुग मोनदोंमोन दिनै गामि गफाफोरखौ मोजां खालामनो, रायजो राजाफोरखौ सिबिनो, नाथाय सारा ओनसोलखौ बिथाङा थगायनानै रायजो राजाफोरखौ मिसलिड खालामनानै राजखान्थिखौ गन्डगोल खालामनानै गालांबाय। दा बेखौसो जोङो थिग खालामबाय थादों। बिटिआर गोरोबथानि मोनफ्रोमबो दफाया जाफुंनांगौ, एनडिबिनि केसा बोखार जानांगौ, जिफोर थालांबाय बिसोरो रिहेबिलिटेसन मोननांगौ, जोंनि लाइमोनफ्रा साख्रि बाख्रि मोननांगौ, आबादारिफ्रा मोजां आबाद मावना मोननांगौ, आइजोफ्राबो मोजाङै जाहाथे न'खर संसार जानो हायो, गावनि आथिङाव गसंनो हायो, बिनि थाखाय माखासे खामानि मावनो जों आखायाव लादों। दा दिनै बोथोराबो गुदुं बारा गोलाव बुंला नोंथांमोननो बयनोबो रोजा रोजा साबायखर बावबाय जे दिनै बयबो फैनानै दिनैनि बे सुबुं गौमाखौ जाफुंसार होबाय आरो UPPL हान्जाखौ फैबाय थानाय समाव जौगासार बड'लेण्ड दानो थाखाय नोंथांमोननि जि थुलुंगा आरो बिहोमा अननाय आरो फोथायनाय बेखौ लानानै जों अराय सम दावगालांबाय थागोन। दा बयनिसिमबो रोजा रोजा साबायखर बावबाय। पुनर एबार स्ल'गान दिবলৈ अनुरोध কৰিছো। UPPL जिन्दाबाद, जिन्दाबाद जिन्दाबाद, UPPL जिन्दाबाद, जिन्दाबाद जिन्दाबाद, UPPL जिन्दाबाद। जिन्दाबाद जिन्दाबाद। धन्यबाद। बहुत बहुत धन्यबाद थाकिल। दा रेलि जागोन जोंहा बयबो जाहाथे मोजाङै लाइन रेलियाव थाङो। जोङो रेलिखौ फोजोबगोन। हादरसे गिदिंनानै बयखौबो बाहागो लानो थाखाय खावलायनाय जाबाय। गोजोन्थों। मानगोनां चिफ बिथांनिसिम जिन्दाबाद, रंगिना नार्जारी जिन्दाबाद, जिन्दाबाद जिन्दाबाद, रंगिना नार्जारी जिन्दाबाद, जिन्दाबाद जिन्दाबाद, गोविंद बसुमतारी जिन्दाबाद, जिन्दाबाद जिन्दाबाद, गोविंद बसुमतारी जिन्दाबाद, जिन्दाबाद जिन्दाबाद, प्रतिभा ब्रह्म जिन्दाबाद, जिन्दाबाद जिन्दाबाद, प्रतिभा ब्रह्म जिन्दाबाद, जिन्दाबाद जिन्दाबाद, नीलोद स्वर्गेरी जिन्दाबाद, जिन्दाबाद जिन्दाबाद, नीलोद स्वर्गेरी जिन्दाबाद, जिन्दाबाद जिन्दाबाद, UPPL जिन्दाबाद। जिन्दाबाद जिन्दाबाद। মই দীঘলীয়া ভাষণ ৰাখিব